নমস্কাৰ। ৰীণা ৰান্ধনীশাললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ প্ৰথম প্ৰচেষ্টা। মোৰ ৰান্ধনীশালতো মই আপোনালোকক কি দেখুৱাওঁ তাকে চাবলৈ আপোনালোকো সাজু হওকচোন। এনেই সৰু সৰু কেইটামান ৰেচিপি যিকেইটা সদায় আমাৰ পাকঘৰত থাকেই, পাকঘৰত থকা বস্তুৰে মই কেনেকুৱা সুস্বাদু খাদ্য বনাই আপোনালোককো দেখুৱাবলৈ লৈছোঁ, তাকে এবাৰ আপোনালোকে চাওকচোন। আজি মই বনাবলৈ লৈছোঁ কচু হিৰলি। আচলতে আমি কচু হিৰলি বুলি কওঁ। কচুৰ তলত যিটো শিপা ওলায়, কচুৰ হিৰলি, মাছৰ মাথা আৰু টেঙামৰা দিয়া এখন সুস্বাদু আঞ্জা। কেনেকৈ বনাই আপোনালোকক মই টিপছকেইটা দিছোঁ, আপোনালোকেও এবাৰ বনাই পেলাই নিজে খাই চাবচোন কেনেকুৱা লাগে। প্ৰথমেই কচুৰ হিৰলিখিনি ভালকৈ ধুই টুকুৰা টুকুৰকৈ মই যেনেকৈ কাটিছোঁ তেনেকৈ কাটি ল'ব। আচলতে বস্তুটোত মানে চুচ থাকে, সেই চুচখিনি আমি আঁতৰাই এনেকৈ পৰিষ্কাৰ কৰি পেলাই কাটি ল'ব লাগিব। সুন্দৰকৈ আপুনি পানীত ধুই ল'ব। প্ৰথমে আমি ধুই লৈছোঁ, আকৌ কটা হোৱাৰ পিছতো আপুনি ভালকৈ ধুই এটা ফুটা থকা খৰাহীত আপুনি পানীখিনি কৰি ল'ব, সৰকাই ল'ব। তাৰপিছত টেঙামৰাখিনি আপুনি গছৰ পৰা সুন্দৰকৈ পাতখিনি এৰুৱাই, কোমল কোমল পাতখিনি আৰু আগটো এৰুৱাই পেলাই আপুনি ধুই পখালি আজৰি হৈ লওক। টেঙামৰাখিনি কাটি কুটি ধুই হোৱাৰ পিছত এমুঠি মচুৰ দাইল, আপোনাৰ আন্দাজ মতে আপোনাৰ ঘৰৰ যিমানজন খাৱৰীয়া থাকে সেইমতে আপুনি মচুৰ দাইল আৰু মাছৰ মাথাখিনিৰ সৈতে এটা কুকাৰত আপুনি গোটেই বস্তুখিনি একেলগে উঠাই দিয়ক। লগত নিমখ হালধি আপুনি দি সম্পূৰ্ণ মুখনিখন লগাই দিয়ক। উতলা হোৱাৰ পিছত যেতিয়া হুইচেল ৩-৪টা মাৰিব, তেতিয়া আপুনি তেল দিবৰ কাৰণে প্ৰস্তুত হওক। এখন কেৰাহীত 2 চামুচ তেল দি প্ৰথমতে তাত কেইটামান পাঁচফোৰণেই হওক বা জিৰাই হওক, আপুনি যি দিয়ে আপোনাৰ নিজৰ ইচ্ছা অনুযায়ী দি, তাৰপিছত আপুনি পিঁয়াজ দিব, নহৰু আৰু আদা পিচি লোৱা দিব। সেইখিনি সম্পূৰ্ণ ভজাৰ পিছত লৰাই থাকক আৰু যেতিয়ালৈকে এটা সুন্দৰ কালাৰ নাহে তেতিয়ালৈকে আপুনি লৰাই থাকক। যেতিয়া দেখিব যে সোণবৰণীয়া হৈ পৰিছে, তেতিয়া আপুনি তাৰ ওপৰত কুকাৰৰ পৰা উতলি থকা সেই দাইলৰ যিখিনি সংমিশ্ৰণ, কচু হিৰলি, টেঙামৰা, বিলাহী, লগত অৱশ্যে বিলাহীও দিব পাৰে আপুনি যদি আছে, এইটো অপশ্যনেল হয়। টেঙামৰা যিহেতু টেঙা হ'বই, গতিকে আপুনি তাত আৰু বেলেগ টেঙা ইউজ নকৰিলেও হয়। সেইখিনি সম্পূৰ্ণ হৈ উঠাৰ পিছত, পিঁয়াজখিনি ভাজি উঠাৰ পিছত আপুনি তাতে দাইলৰ সংমিশ্ৰণখিনি ঢালি দিব লাহে লাহে। আৰু ঢালি হোৱাৰ পিছত আপুনি কচুৰ হিৰলিখিনি সম্পূৰ্ণৰূপে মিলি যাবৰ কাৰণে আপোনাৰ ঘৰত যদি ঘুটনি আছে, ঘুটনি দি সম্পূৰ্ণ কৰি তোলক।